everyone, welcome to my YouTube channel 𝐒𝐥𝐸𝐴 ব্লগ। বন্ধুসকল আজি আমি যাবলৈ ওলাইছো এটা নতুন আৰু বহুত ধুনিয়া প্লেছত। যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব, লগতে বেল আইকন বাটনটো প্ৰেছ কৰি লব। বন্ধুসকল আপোনালোকে চাইছে এছক মোৰ লগত আছে লালি, আৰু ফাইনালি মই ঘৰৰ পৰা ওলাই গলো আৰু এতিয়া যাম। চাই থাকক আজিৰ ভিডিঅ'টো, বহুত ইন্টাৰেষ্টিং হ'ব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহলে ভিডিঅ'টোক লাইক কৰিব, কমেন্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। সো বলক আজিৰ ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল ফাইনালি মই ঘৰৰ পৰা ওলাই গলো আৰু এতিয়া মই গৈ আছো, আৰু মোৰ লগৰটোও যাব মোৰ লগত। তাক মই তাৰ ঘৰৰ পৰা পিক আপ কৰি ল'ম। চাই থাকক আজিৰ ভিডিঅ'টো, বহুত ইণ্টাৰেষ্টিং হ'ব। যদি ভিডিঅ'টো চাই ভাল পাব তেনেহলে ভিডিঅ'টোক লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল গৈ আছো ডিগবৈ, আৰু এছক ৱেলকাম টু ডিগবৈ জনাইছে। তো চাই থাকক। সো বন্ধুসকল ফাইনেলি আহি পাই গ'লো ডিগবৈ, আৰু মোৰ লগৰটো আহি আছে। সি অলপ ৰানিঙো কৰিব। সো চাই থাকক, ধুনীয়া প্লেচত গৈ আছো। বন্ধুসকল যোনজন দাদা মোৰ লগত যাব সিহঁতৰ ঘৰ পাই আছো। মধুৰিআম ছিঙি ল'লোঁ, খাই আছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট দাদা মই দি দাম। চাই থাকক। বন্ধুসকল স্কুটি তাতে থ'বলগীয়া হ'ল আৰু খোজকাঢ়ি আহিছোঁ। এই দাদা কেইজন আছে আৰু আগফালে আছে দাদা গৈ আছে। চাই থাকক, বহুত মজা লাগিব। চ' বন্ধুসকল আপোনালোকক এটা বস্তু দেখাম। যেতিয়া ব্ৰিটিছিয়ানসকল আছিল বহুত পুৰণাৰ, তেতিয়া এয়া আপোনালোকে চাবলৈ পাইছে। এয়া চাওক, ইয়াত পলিৰ পৰা টানিছিলে আৰু তলৰ পৰা তেল ওলাইছিলে। যিধৰণে আমাৰ এতিয়া পেট্ৰল ডিপুৰ নিচিনা এতিয়া হৈ গ'ল। এতিয়াতো অলপ ডেভেলপ হ'ল, সেয়েহে আপোনালোকক দেখুৱাইছোঁ একদম আগত পুৰণা কালত ইয়াৰ পৰা এনেকুৱা শিকলিত টানি কিনে তেল ওলাইছিলে মাটিৰ তলৰ পৰা। আৰু দেখুৱাই আছোঁ ইয়াত সকলো দিছে আৰু কি কি আছে চাই থাকক। আপোনালোকক দেখুৱাইছোঁ ইয়াৰ পৰা টানি কিনে তেল ওলাইছিলে। বন্ধুসকলে আপোনালোকে চাবলৈ পাইছে ইয়াৰ পৰা জুই ওলাইছে, আৰু আমি আছোঁ একদম ওখ জেগাত। আপোনালোকে চাবলৈ পাইছে আমি একদম ওপৰত আছোঁ। জেগাটোৰ নাম হয় 1 নম্বৰ টেংক ডিগবৈ। এইটো ব্ৰিটিছিয়ানবোৰ যেতিয়া আছিলে একদম পুৰণি কালত তেতিয়াই এইবোৰ বনাইছিলে। এছক ইয়াত বহুত ভাল ভাল বস্তু আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমান পাৰিম। আৰু এছে এয়া ৰোড, এইটো এই ৰাস্তা, আৰু আমি আছোঁ একদম ওপৰত। চাবলৈ পাইছে ইমান নেচাৰেল। আৰু এছক কিবা ঘৰ আছে আগত গ'লে, আৰু বহুত পুৰণা বস্তু দেখিবলৈ পাম আমি। চ' চেষ্টা কৰিম কিমান দূৰলৈকে যাব পাৰোঁ, যিহেতু বহুত দূৰ খোজকাঢ়ি আহি গ'লোঁ আমি। এছক ধুনীয়া ভিউ। চ' বন্ধুসকল আপোনালোকে চাবলৈ পাইছে এয়া ঘৰ, আৰু দাদা এজন চাইডত আছে দাদা। আৰু এই ঘৰৰ ভিতৰত আপোনালোকক কিছু বস্তু দেখুৱাম, একদম আগৰ জামানাৰ একদম পুৰণা বস্তু। আহি গ'লোঁ ভিতৰত, আৰু এই চাওক এইটো ব্ৰিটিছিয়ান যেতিয়া আছিল একদম আগত, তেতিয়াৰে সিহঁতেৰে এইখিনি বনোৱা বস্তু হয়। আপোনালোকে দেখুৱাইছে এই চাওক, এইবোৰ বহুত মজবুতে তেওঁলোকে বনাইছিলে। চালে ভয়ংকৰ, চাব পাৰে বস্তুবোৰ।
কি হয় জানো গম নাপাওঁ। আৰু এইফালেও আছে এয়া চাওক। আৰু আগতেতো সিহঁতে পূৰা মাটিৰ ভিতৰতো থাকিছিলে। আছে এনেকুৱা ইয়াত ডিগবৈত বহুত জেগা সেনেকুৱা এলাও নাই ফুৰিবলৈ। চ' সেইখিনি জেগাত যাবলৈ চ' আপোনালোকক দেখুৱালৈ চাওক কি হয় নিজেও নাজানো মই। আপোনালোকক দেখুৱাইছোঁ চাওক নিহিলে অলপ পূৰা লোকৰ হয়। আপোনালোকক দেখুৱাইছে চাওক এয়া বেল্ট টিচিটি বেল্ট নিচিনা এতিয়া বেয়া হৈ গৈছে। চাউল পাইছে চবলক আগত কি পাম কি দেখুৱাম আপোনালোকক মই নিজেও নাজানো। চ' এই ৰাস্তাটো বহুত তেনেকুৱা ঘূৰি ঘূৰি ব্ৰিটিছাৰ যেতিয়া পুৰণা কালত আছিলে তেওঁলোকে ইয়াত বহুত কিবা কিবি বনাইছিলে। চ' কিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল আপোনালোকে চাইছে কিমান তলৰ পৰা উঠি ওপৰ আহি গ'লোঁ। আৰু ইয়াত আপোনালোকক ভিউ দেখুৱাইছোঁ। এটা ঘৰ পাইছোঁ আৰু পাছফালে কিবা অফিচ আছে দেখুৱাব নোৱাৰোঁ। আৰু ইয়াত চাওক ভিউ চাওক আপোনালোকক মই আগৰ ফালৰ পৰা দেখুৱাই আছোঁ। এয়া চাওক কি ধুনীয়া আপোনালোকে দেখিব পাইছে। এয়া চাওক ৰাস্তাটো চাওক ভালকৈ দেখাই পোৱা নাই। এয়া চাওক ইয়াৰ ওপৰত থিয় হৈ গৈছিলোঁ। আপোনালোকক দেখুৱাইছোঁ চাওক কিমান ধুনীয়া। লগৰবোৰ আধা নাহিলেই। আৰু এটা খুব আপোনালোকক ডিগবৈৰ বেষ্ট চিন ইয়াৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আজিলৈকে কোনো সেনেকুৱা দেখুওৱা নাই। এয়া চাওক এই ওপৰৰ পৰা আপোনালোকে ডিগবৈৰ অল ভিউ চাব পাৰে। গোটেইখিনি জেগা আপোনালোকে চাবলৈ পাইছে। এয়া চাওক এয়া হৈ গ'ল ডিগবৈৰ অইল। এয়া চাওক জুম ফুল কৰা আছে 4x। চ' ইমান এটা ক্লিয়াৰলি আপোনালোকে দেখা নাপাব পাৰে। এয়া চাওক সেয়া পাহাৰবোৰ আপোনালোকে দেখিব পাইছে কি ধুনীয়া পাহাৰ। আৰু এয়া চাওক এইবোৰৰ পৰা তেল আগতে অলপ য'ত তেওঁলোকে তেল অলপ লিক পাইছিলে তাতে এনেকুৱা বহাই তেওঁলোকে তেল ওলাইছিলে। আৰু ৰছীডাল আপোনালোকে চাবলৈ পাইছে। এয়া চাওক কিমান ওখ আৰু ৰাস্তাবোৰ চাবলৈ পাইছে। এয়া চাওক কেনেকুৱা ধৰণে। চ' আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক কি ধুনীয়া জেগা। ইয়াৰ পৰা নেচাৰেল যোনটো মই চাইছোঁ সেইটো কেমেৰাত চোৱাতকৈ এনেকুৱা চালে বহুত এটা ভাল লাগিছে। এয়া চাবলৈ পাইছে আপোনালোকে। চ' ফাইনেলি আপোনালোকক দেখুৱালৈ চাওক আমাৰ ডিগবৈৰ কিছু দৃশ্য। কি সুন্দৰ প্লেচ আপোনালোকে চাইছে। চাওক মই আৰু দাদা বহুত কষ্ট কৰি বহুত এনাৰ্জি লছ কৰি ইয়াত আহিছোঁ। আপোনালোকক দেখুৱালোঁ ইয়াৰ দৃশ্য কি ধুনীয়া পৰিৱেশ। সেয়া চাইছে সেউজীয়া পৰিৱেশ। আৰু কেইটামান দাদাই আহোঁতে ভাগৰি গ'ল। তেওঁলোকে অলপ ৰাস্তাতে বহি দিলে, ৰেষ্ট লৈছে। আৰু আমি দাদা আৰু মই আহিছোঁ। বহুত অকাই পকাই আছে ৰাস্তাটো। চ' ইয়াৰ পৰা গোটেই ভিউ চাবলৈ পাৰিব আপোনালোকে। ইয়াৰ পৰা পথাৰ চথাৰ অল ডিগবৈ টাউন
অল ভিউ চাবলৈ পাৰিব। চাওক ফুল জুম কৰি দেখুৱাইছোঁ আপোনালোকক, বাট ইমান ক্লিয়াৰকৈ অহা নাই। চ' চেষ্টা কৰিলোঁ ইয়াৰ ডিব্ৰুগড়ত কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ। আৰু ডিব্ৰুগড়ত তেনেকুৱা বহুত জেগা আছে আপোনালোকক মই দেখুওৱা নাই, আৰু আপোনালোকে চাবলৈ পাব। আহি আছে আৰু নতুন নতুন ভিডিঅ' বনাই আছোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, যিমান পাৰিলোঁ আপোনালোকক মই আমাৰ ডিব্ৰুগড় অলপ পুৰণা কালৰ ভিউ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ব্ৰিটিছিয়ান সময়ৰ এইবোৰ খাম্বা নিচিনা আছে সেইবোৰ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনালোকে চাই কেনে পালে। আৰু যদি এনেকুৱাই ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে বিচাৰে তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকন বাটনটোকো প্ৰেছ কৰি দিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। লগ পাইছোঁ আৰু নতুন ভাল ভিডিঅ'ত।